हेलो बंधुসকল আপোনালোকক জিয়া কাপচাৰলৈ স্বাগতম জনাইছো আৰু আজি লৈ আইছো বহু গুৰুত্বপূৰ্ণ এটা বিষয় যে দেশৰ যেটো নতুন শিক্ষানীতি সেই শিক্ষানীতিৰ বিষয়ে মই জিয়াদুল ইছলাম আহক ভিডিওটো আৰম্ভ কৰো 30 বছৰৰ মূৰত দেশত নতুন শিক্ষানীতি চৰকাৰে আমাৰ শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণৰূপে সলনি কৰিবলৈ গৈ আছে আমি সৰুৰে পৰা যেনেকৈ 1 ৰ পৰা ক্লাস 10 লৈকে পঢ়িব লাগিছিল আৰু 10 ত উঠাৰ পিছত আমি মেট্ৰিক দিব লাগিছিল আৰু মেট্ৰিক পঢ়াৰ পিছত আমি 2 বছৰ পঢ়ি হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব লাগিছিল আৰু হায়াৰ সেকেন্ডাৰী পঢ়ি তাৰ পিছত 3 বছৰ আমি ডিগ্ৰী পঢ়িব লাগিছিল কিন্তু এইবাৰ চৰকাৰে নৰেন্দ্ৰ মোদী চৰকাৰে এটা নতুন শিক্ষানীতি লৈ আহি আছে এই নতুন শিক্ষা ব্যৱস্থাত নহব মেট্ৰিক পৰীক্ষা নহব হায়াৰ সেকেন্ডাৰী পৰীক্ষা এটা নতুন ব্যৱস্থাত শিক্ষা দিয়া হ'ব এই শিক্ষানীতি বৰ্তমান আমাৰ শিক্ষা ব্যৱস্থাটো চলি আছে 10+2+3 অৰ্থাৎ আমি 1 ৰ পৰা 10 লৈকে মেট্ৰিক পঢ়িব লাগে আৰু মেট্ৰিক পঢ়াৰ পিছত 2 বছৰ হায়াৰ সেকেন্ডাৰী পঢ়িব লাগে আৰু হায়াৰ সেকেন্ডাৰীত আমি নিজে ষ্ট্ৰীম সিলেক্ট কৰিব পাৰিছিলো যেনে সায়েন্স পঢ়িম নে কমাৰ্স পঢ়িম নে আৰ্টস পঢ়িম আৰু সায়েন্স পঢ়াৰ হায়াৰ সেকেন্ডাৰী পঢ়াৰ পাছত আমি 3 বছৰ ডিগ্ৰী পঢ়িব লাগে আৰু ডিগ্ৰী 3 বছৰ পঢ়াৰ পিছত আমি হায়াৰ এডুকেশন পঢ়িব লাগে কিন্তু এই শিক্ষা ব্যৱস্থাটো হৈছে বৰ্তমানৰ শিক্ষা ব্যৱস্থা আহক আমি চাও এই নতুন শিক্ষানীতিত কি আছে ডিগ্ৰী এতিয়াৰ পৰা 3 বছৰৰ ঠাইত 4 বছৰীয়া হ'ব কিন্তু কোনোবাই যদি এবছৰ পঢ়ি এৰি দিয়ে তাৰো স্বীকৃতি পাব কিয়নো 1 বছৰ পঢ়িলে সাৰ্টিফিকেট পাব 2 বছৰ পঢ়িলে ডিপ্লোমা 3 বছৰ পঢ়িলে ডিগ্ৰী আৰু 4 বছৰ পঢ়িলে ডিগ্ৰীৰ হৈতে ৰিসাৰ্চ সাৰ্টিফিকেট পাব কিমান বছৰ পঢ়ে হেয়া আপোনাৰ ইচ্ছা পিজিৰ ক্ষেত্ৰতো 1 বছৰীয়া আৰু 2 বছৰীয়াৰ অপচন থাকিব 2014 চনৰ নিৰ্বাচনী ইস্তাহাৰত কোৱাৰ দৰে শিক্ষাখণ্ডত মুঠ জিডিপিৰ 6% ব্যৱহাৰ কৰা হ'ব যিটো বৰ্তমান 3% বৰ্তমানৰ 10+2 ৰ পৰিৱৰ্তে শিক্ষা ব্যৱস্থাটো 5+3+3+4 ত বিভক্ত হ'ব পৰীক্ষাবোৰ ক্লাস 3য় 5ম আৰু 8মত হ'ব অৰ্থাৎ ক্লাস 8ম লৈ প্ৰতি বছৰে পৰীক্ষা নাথাকে মাত্ৰ 3টা পৰীক্ষা হ'ব যিয়ে পৰীক্ষা কেন্দ্ৰিক শিক্ষা ব্যৱস্থাত বহুখিনি সংশোধন আনিব 6ম শ্ৰেণীৰ পৰা কোডিং বাধ্যতামূলক হ'ব সময়ৰ লগত চলিবলৈ এইটো খুব প্ৰয়োজন আছিল স্কুলতে বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা কৰা হ'ব 5ম শ্ৰেণীলৈ মাতৃভাষাত পাঠদানৰ ব্যৱস্থা কৰা হ'ব সকলো শ্ৰেণীতে সংস্কৃত ভাষা উপলব্ধ হ'ব আৰু মাধ্যমিকৰ পৰা বিদেশী ভাষা লোৱাৰ সুবিধা থাকিব অৱশ্য কোনো ভাষা বাধ্যতামূলক নহয় আইআইটিৰ দৰে প্ৰতিষ্ঠানবোৰ সামগ্ৰিক শিক্ষা লাভৰ অনুষ্ঠান হিচাপে ৰূপান্তৰ কৰা হ'ব অৰ্থাৎ বিজ্ঞানৰ ছাত্ৰৰ বাবেও কলা বিভাগৰ বিষয় বা আন বিষয়বোৰ উপলব্ধ হ'ব নৰেন্দ্ৰ মোদী চৰকাৰে যেটো শিক্ষা ব্যৱস্থা আনিব খুজিছে সেই শিক্ষা ব্যৱস্থাত হৈছে 5+3+3+4 পদ্ধতিৰ শিক্ষা ব্যৱস্থা জন্মৰ 5 বছৰলৈকে অকল মাতৃভাষাৰ পাঠদান দিয়া হ'ব আৰু এই শিক্ষা ব্যৱস্থাটো কন্ট্ৰোল কৰিব ECCE অৰ্থাৎ ইয়াৰলি চাইল্ড কেয়াৰ অফ এডুকেশ্যন অৰ এখন বোৰ্ড তাৰ পিছত আহিল যে আনুষ্ঠানিক শিক্ষা ব্যৱস্থা 6ৰ পৰা 8মলৈ বিষয় ভিত্তিক পাঠ্যক্ৰম 9ৰ পৰা 11লৈ হাইস্কুলীয়া শিক্ষা আৰু দ্বাদশৰ পৰা আৰম্ভ হ'ব স্নাতক পাঠ্যক্ৰম বিশেষকৈ এই নতুন শিক্ষা ব্যৱস্থাত মাতৃভাষা আৰু প্ৰেক্টিকেল শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে কিয়নো আমি যিকোনো এটা বস্তু প্ৰেক্টিকেল কৰিলেহে আমি শিকিব পাৰিম আমি যিমানেই কিতাপ এখন লৈ পেপাৰ এখন লৈ নপঢ়ো কিয় কিন্তু আমি যদি প্ৰেক্টিকেল নকৰো তাৰ ওপৰত আমি একো শিকিব নোৱাৰিম এই নতুন শিক্ষানীতিত বহুতো কিবাকিবি আছে আৰু কেবিনেটে এই নতুন শিক্ষানীতিক অনুমোদন জনাইছে বন্ধুসকল নতুন শিক্ষানীতিটো কেনেকুৱা লাগিছে কমেন্ট বক্সত জনাক আৰু মোৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰক আৰু ভিডিওটো লাইক কৰক এণ্ড শ্বেয়াৰ কৰক ধন্যবাদ